Hello guys, welcome back to my YouTube channel. আজি মই ৰাতিপুৱা উঠি মানে অকল ৰুমৰ কাম কৰি মানে ভাগৰ লাগি গৈছে। সেইটো কাৰণে এতিয়া মই অকমান মানে স্পেচিয়েল চাহ অকমান বনাই খাওঁ বুলি মানে চাহ অকমান বনাব লৈছোঁ। এতিয়া গেছটো জ্বলাই পিনে চাহ অকণ বনাওঁ। চাহ অকণ খাই আৰু মানে কাপোৰ চাপোৰ ধুব লাগিব। মানে মোৰ মানে গাটো ইমান ভাল নাই মানে সেইটো কাৰণে ডিউটিও নগ'লোঁ। ডিউটি মানে নোযোৱা কাৰণতে সেইটোৱে এতিয়া মেডিকেল যাব লাগিব, মানে গোটেই গা বিষ হৈছে। সেইটো কাৰণে এতিয়া চাহ অলপ বনাই খাই লওঁ, তাৰপিছত লাহেকৈ কি কৰিম নকৰিম আৰু মানে ভাবি চাব লাগিব। মানে গা বিষতে মই ডিউটিও যাব নোৱাৰিলোঁ, টেনশ্যন হৈ গৈছে। ডিউটিও মাহত মানে বেছি নাই আৰু তথাপিতো মানে চিন্তা লাগিছে। আমাৰ নিচিনা মানুহবোৰ এতিয়া বাহিৰত থাকি টকা পইচা ইনকম কৰিবৰ কাৰণে আহি পিনি যদি বেমাৰে হৈ থাকে, পইচা পাতিনো কেনেকৈ গোটাম, মানে এইটোৱে মোৰ বেছি টেনশ্যন হৈ গৈছে। মানে ওপৰৰ পৰা পৰিছিলোঁ, মানে সেইটো কাৰণে কঁকালত দুখ পাইছিলোঁ, সেইটোৱে মানে বিষাই আছে। মানে কি কৰিলে ভাল হ'ব তাকে চিন্তা কৰিছোঁ। আজি মেডিকেলৰ ফালে অকণমান ওলাই যাওঁ, অকণমান বেজি এটা যদি লৈ দিওঁ ভাল পাব পাৰোঁ। চ' গাইজ, এতিয়া মই চাহটো বনাই লওঁ আৰু চাহটো অকণমান স্পেচিয়েলকৈ বনাই খাব লাগিব। ভাতটো খাব মন নাযায়। চাহকে অলপ খাই পিনি মানে অকণমান আৰাম কৰি আৰু লাহেকৈ 2-3টামান বজাত মানে ওলাই যাম আৰু মেডিকেললৈ। মানে গাটো বহুত বিষ হৈ গৈছে, ভাল লগা নাই মানে অলপো। বাহিৰত আছোঁ যদিও মানে তথাপিতো আৰু লগৰীয়াবিলাক যদি ৰুমত আহে অকণমান কথা চথা পাতি ভাল লাগে। গাইজ, মই মানে সিহঁতক আৰু মই যি কাম কৰিছোঁ মানে ছ'চিয়েল মিডিয়াত সেইবিলাককো সিহঁতক কওঁ, মানে মোৰ নিচিনাকৈ তহঁতিও মোৰ নিচিনাকৈ অকণমান ইউটিউবত মানে ছ'চিয়েল মিডিয়াত মানে অকণমান কিবাকিবি মানে শ্বৰ্ট ভিডিঅ' বনাবলৈ মানে আগবাঢ়িবৰ কাৰণে মই সিহঁতকো কৈছোঁ যে মানে সকলোৱে এইখিনি কাম কৰিব পাৰে, একো কষ্ট কাম নহয়, গধুৰ কাম নহয়। মানে উজুতে বহি পিনি এতিয়া মানে ৰুমতে বহি পইচা ইনকাম কৰিব পাৰে। চ' গাইজ, আমিনো কিমান মানে কাম কৰি মানে পইচা ঘটিম। কাৰণ কেলৈ বাহিৰত থাকি পিনি ৰুমৰ মানে কাম কৰিব হ'লে ৰুমৰ পইচা দিব লাগে, পানীৰ পইচা দিব লাগে, খানাৰ পইচা দিব লাগে। তেতিয়াহ'লে আমি কোম্পানীক ধনী কৰা হৈছে আৰু ৰুমৰ মালিকক ধনী কৰা হৈছে আৰু দোকানত ধনী কৰা হৈছে। সেইটো কাৰণে গাইজ, মই এইটো মানে ইউটিউবত মানে ভিডিঅ' বনাবৰ কাৰণে মই মানে ষ্টাৰ্ট কৰিলোঁ। চ' গাইজ, আপোনালোকে যদি মোৰ মানে চেনেলটো চাই যদি ভাল লাগিছে, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে মৰম কৰিব, ছাপোৰ্ট কৰিব। মই সেইটোৱে ভাবিলোঁ যে কিমান দিন কোম্পানীত কাম কৰিম, কাৰণ কেলৈ কোম্পানীত কাম কৰাটো মোৰ গোটেই মানে লাইফৰ নহয়। যেতিয়া মই ইউটিউবত ভিডিঅ' বনাব লৈছোঁ, মানে যদি মোৰ মানে 1000 ছাবস্ক্ৰাইব হয়, আপোনালোকে যদি মৰম কৰি পিনি মোৰ 1000 ছাবস্ক্ৰাইব কৰি দিয়ে, তেতিয়া আৰু মানে সকলো আৰু যিখিনি মানুহে মোক মৰম কৰিছে, ছাপোৰ্ট কৰিছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে, মই যদি নমৰি জীয়াই থাকোঁ, মই সকলো মানে যিখিনি মোক সহায় কৰিছিলে সিহঁতৰ ঘৰত যাম আৰু সকলোকে ভাল মানে যদি পাৰোঁ গিফ্ট দিম। মানে এতিয়াই আশা কৰিব নোৱাৰে, কাৰণ কেলৈ এতিয়া মানে নতুনকৈ মানে আৰম্ভ কৰিছোঁ। সেইটো যদি আপোনালোকে ছাপোৰ্ট কৰে মই কিবা এটা কৰিম মানে। চ' গাইজ, মোৰ মানে এতিয়া চাহটো বনাই লওঁ। চাহ বনোৱা দেৰি হৈ গৈছে আপোনালোকৰ লগত কথা পাতি থাকোঁতে। বেছি মানে ভাল ভিডিঅ' বনাবৰ কাৰণে মানে মোৰ বিষৰ পৰা ওলাই যাব পৰা নাই। সেইটো কাৰণে মোৰ অলপ প্ৰব্লেম হৈ গৈছে। আৰু তেনেকৈ মানে কাৰোবাৰ লগত লগ হওঁ বুলি ক'বলৈ দিনতে এতিয়া চবেই ডিউটি যায়। সেইটো কাৰণে সিহঁতকো লগ নাপাওঁ, কাৰণ কেলৈ সিহঁতৰ অকণমান লগ ধৰি ওলাই গ'লে মানে কেমেৰা কৰি দিয়ে, সেইটো কাৰণে ভাল লাগে আৰু। মই এতিয়া কেমেৰা কৰা মানুহ নাই, সেইটো কাৰণে মোৰ মানে দুখ লাগিছে মানে। চ' গাইজ, এতিয়া মোৰ ভিডিঅ'টো ইমানেই। মই কাইলৈ আকৌ অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম। আজিলৈ বাই বাই।